Hello everyone, welcome to my HEOJY channel and vlog. আপোনালোক নিশ্চয় ভালে কুশলে আছে নহয় নে? ভালেৰে থাকক তাকে আপোনালোকক প্ৰাৰ্থনা জনাইছো। আৰু আজিনো মোৰ ভিডিওটোত কিনো দেখুৱাও কিছুমান হানমিহলিকৈ মই দেখুৱাবলৈ লৈছো। এয়া মোৰ নাতি এইফালে মোৰ নাতিয়ে ব্যায়াম কৰিবলৈ লাগিছে চাওকচোন। দেউতাকে নিজে ব্যায়াম কৰিবলৈ আনি লৈছে, এতিয়া লগতে তাইও লাগি গ'ল কৰিবলৈ। আপোনালোকে চাই যাওকচোন ভিডিঅ'টো কেনেকুৱা পায়। এয়া দেখিছেনে বাৰু, আমাৰ সৰু সৰু জলকীয়া বহুত লাগিছে তাৰমানে গছত। তাকে আনি পিনে এনেকৈ সৰু সৰু বটলত জলকীয়া ছিঙি ছিঙি এনেকৈ ভৰাই ৰাখিছোঁ। আৰু ইয়াত অলপ গৰম তেল দি দিওঁ। আৰু এইফালে এয়া জালত মাছ ধৰিছিলে ল'ৰাই দুপৰীয়া ভাত খাবৰ কাৰণে। এনেকৈ পুঠি মাছ, সৰু সৰু দনিকণা মাছ, মিছা মাছ, এনেকৈ ভাত সাজ খোৱা হ'ল আৰু বেছি মাছ নাই। এইফালে আমাৰ ছোৱালীজনীয়ে কবিতা আবৃত্তি কৰি আছে। এইফালে এয়া পুখুৰীত মাছ ধৰিছিলে। এয়া মোৰ ছোৱালী ঘৰত। মোৰ ছোৱালী ঘৰলৈ যাওঁতে সিহঁতি পুখুৰীতে মাছ ধৰি এনেকৈ ভাত খুৱাইছিলে। এনেকৈ ডাঙৰ মাছকে খোৱালে। চাওকচোন, দুজনী ধৰিছিলে দেই। আৰু এয়া ছোৱালী ঘৰৰে চিত্ৰনলা গছ। ছোৱালী মানে জাকৰ ঘৰত চিত্ৰনলা গছজোপা ইমান ধুনীয়াকৈ মানে আছে, তাকে বোলো আপোনালোককো বোলো দেখুৱাওঁচোন। গছজোপা দেখিয়ে ভাল লাগিলে। বহুতে হয়তো চিত্ৰনলা গছ চিনিও নাপায়। এইজোপাই চিত্ৰনলা গছ। চাওক, দেখুৱাই দিছোঁ। আৰু এইফালে এয়া মোৰ এজনী ভতিজা ঘৰৰ নাতি বোৱাৰী নতুনকৈ এখন দোকান খুলিছে, তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টোত সেইকাৰণেই কৈছোঁ কিছুমান হানমিহলিকৈ মই আজি ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক। তাই নতুন দোকান খোলা দেখি এয়া অকণমানকৈ দেখুৱাই দিছোঁ। এইফালে নাতি ছোৱালীয়ে খেলি আছে, দেখিছে? নাতি ছোৱালীয়ে খেলি আছে। আৰু মই এইখিনিতে কৈ থওঁ, যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই থাকে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু যিসকল নতুন তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। আৰু আজিলৈ মোৰ এই ভিডিঅ'টোৰ পৰা ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ দেই, বাই।